हेलो फ्रेंड्स आमी আজি আকৌ আহিলো আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আজি আমি বনাম বেঙ্গলি স্টাইল আমৰ টক যোনটো খাবলৈ খুবেই ভাল লাগে সো আহক फ्रेंड्स আমি চাও ইয়াৰ কাৰণে কি লাগে ইয়াৰ কাৰণে আমি লৈছো তিনিটা আম যোনটো আমি ধুনিয়াকৈ ৰুকি লৈছো মিহি মিহিকে আৰু লৈছো এটা তেজপাত কেটামান শুকান জ্বলা নিমখ হালধি বেহাৰ আৰু অকণমান গুৰ কাটি লৈছো গুৰটো আমি দিম ইয়াত এটা মিঠা টেষ্ট আহিব কাৰণে যোনটোৱে টেঙা আৰু মিঠাটো ব্যালেন্স কৰিব সো আহক চাও আমি কেনেকৈ বনাইছো আজি কেৰাহী এখন গৰম হ'বলৈ দি তাত দিছো অকণমান তেলটো গৰম হোৱাৰ পিছতে আমি ইয়াত দি দিছো তেজপাত আৰু শুকান জ্বলা এইখিনি ধুনিয়াকৈ ভাজি হোৱা পিছত আমি ইয়াত দি দিম কেটামান বেহাৰটো দিয়াৰ লগে লগে চিটিকিব তাৰ কাৰণে আপোনালোকে ঢাকনিখন লগাই দিব এতিয়া আমি ঢাকনিখন গুচাই বেহাৰখিনি গুটাই লৈছো তো আমাৰ গুটিখিনি ভালকৈ ফ্ৰাই হৈ গৈছে এতিয়া আমি দি দিম আমাৰ ৰুকি থোৱা আমখিনি আমি ভাজিব লাগিব যেতিয়ালৈকে ধুনিয়া সফট হৈ নাযায় কিন্তু আমি বেছি দেৰি ভাজিব নালাগে আমখিনি সোনকালে সফট হৈ যাব ভালকৈ গুটিখিনি মিক্স কৰি লব তাৰ পিছত আমি ইয়াত দি দিছো নিমখ আৰু হালধি সোৱাদ অনুসৰি নিমখ দিব আৰু অকণমান হালধি দিব আপোনালোকে হাফ টিস্পুন ক'ব পাৰে তাৰ পিছত গুটিখিনি মিক্স কৰি ইয়াত আমি গুৰখিনি দি দিম আপোনালোকে যদি মিঠা খাই বেছি ভাল নেপায় টেঙা খাব বিচাৰে তেতিয়া হলে আপোনালোকে গুৰ কমকৈ দিব পাৰে বা অকণমান চেনি এড কৰিব পাৰে কিন্তু যদি আপোনালোকে টেঙা আৰু মিঠা মিক্সচাৰটো ভাল পায় তেতিয়া হলে ইয়াতে আপোনালোকে গুৰটো অলপ বেছিকৈ দিব তো গুৰটো আমি গলি যাব দিব লাগিব আমি দেখিছো যে ইয়াত আমখিনিও লাহে লাহে গলিব ধৰিছে সো ইয়াতে আমি 1/4 গ্লাস ওয়াটাৰ দি দিম তো পানীখিনি দিয়াৰ লগে লগে ধুনিয়াকৈ গুৰ আৰু আমখিনি গলি যাব ইয়াত দেখিছো আমি অলমোস্ট গুৰখিনি গলি গৈছে অকণমান টাইম আৰু থলে আমি গুৰখিনি ধুনিয়াকৈ গলি যোৱা দেখিম আমাৰ টক অলমোস্ট ৰেডি অকণমান ঢাকনি দি আমি হাফ মিনিট মান এইখিনি সিজাই লম এয়া দেখিছে আমাৰ টক ৰেডি সো আমৰ টক আপোনালোকে ভাতৰ লগতো খাব পাৰে খিচিৰিৰ লগতো খাব পাৰে আৰু ৰুটিৰ লগতো খাব পাৰে সো আমাৰ বেঙ্গলি স্টাইল আমৰ টক ৰেডি হৈ গৈছে আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব আৰু আমাৰ লাষ্ট ভিডিও কেইটা চেক কৰিব লিংক আমি ডেসক্ৰিপচনত দি দিম থ্যাংক ইউ এভৰিওয়ান